Ambassador of Taekwondo. आरोबाव मोनसे गोजोन फैनो हादों बिथाङानो जाहैबाय रिफेन दैमारि भैरब कुंड रिफेन दैमारि প্ৰথমতে আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছাও জনালোঁ। চাওক, সাম্প্ৰতিক পৰিস্থিতিত স্বত্তেও অসমৰ বিভিন্ন ঠাইৰ পৰা আপ টু ধেমাজিৰ পৰা শদিয়া আৰু ধুবুৰীলৈকে গোটেইবোৰ জিলাৰ পৰা পাৰ্টিচিপেণ্ট আহিছে, অভিভাৱক আহিছে আৰু ওচৰৰে আপোনাৰ দাৰ্জিলিং আৰু ইউ পিৰ পৰাও ইয়াত পাৰ্টিচিপেণ্ট আহিছে। খুব সুন্দৰকৈ আমাৰ এই তিনিদিনীয়া কাৰ্যসূচী আজি সমাপ্তি ঘটিব আৰু খন্তেক পিছতে আমি বেষ্ট অফ দ্য বেষ্ট টুৰ্ণামেণ্ট পাতি গৈছোঁ। এইটো ক্ৰেছ মানি, এইটো আমি বড়োলেণ্ড টুৰ্ণামেণ্ট চলোৱাৰ পৰা আমি চলাই আছোঁ। চিলভাৰ জুবলি 25 বছৰৰ পিছত BTCত হ'বলৈ সক্ষম হ'ল, মানে আমি সফলৰূপে ইয়াক উদযাপন কৰিব পাৰিলোঁ। ইয়াত more than 525 ওপৰত ইয়াত পাৰ্টিচিপেণ্ট হৈছিল। সাধাৰণতে এই ধৰণৰ খেল নেশ্যনেল গেমতে হয়। আমাৰ ইয়াত যিহেতু সৰু ঠাই, ইয়াতে আমাৰ 150-200 পাৰ্টিচিপেণ্ট হয়, কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইয়াত মানে ইমান ষ্টুডেণ্ট আহিছে, প্লেয়াৰ্ছ আহিছে, অভিভাৱক আহিছে। গতিকে আমি বড়োলেণ্ডবাসীয়ে এইটো আনন্দৰে ক'ব পাৰোঁ, গৰ্ব অনুভৱ কৰিব পাৰোঁ যে খেলাৰ মাজেৰে শান্তিপূৰ্ণ ভাতৃত্বভাৱ আহিছে। আৰু ইয়াত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু আপোনাৰ ছিকিম দাৰ্জিলিঙৰ পৰা আপোনাৰ UP উত্তৰ প্ৰদেশলৈকে ইয়াত খেলুৱৈসকল আহি যোগদান কৰি বেষ্ট অফ দ্য বেষ্ট পাৰফৰ্ম কৰিছে। আৰু গতিকে আমি এক খেল জগতৰ টাইকোৱাণ্ডো এক উচ্চ স্তৰৰ এটা মাত্ৰা পাইছে বুলি মই ক'ব পাৰোঁ। গতিকে ইয়াত আমাৰ বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে এক সুখবৰ। আমাৰ বৰ্তমান যিহেতু আজি খেল সমাপ্ত হ'ব কিছু সময়ৰ পিছতেই, আৰু ইয়াতে আমাৰ বেষ্ট যিটো টীম তেওঁক ঘোষণা কৰা হ'ব। Nikita Sarania, red chest guard. Get ready after 10 minutes. শ্রী বরদলৈ কোকরাঝার দৃষ্টি পঙ্কজ ডেকা সিনা